दिनै क'क्राझार सोहोरनि डक्टर एस.पि. मुखार्जी र'डआव अमर शहीद डक्टर श्यामा प्रसाद मुखार्जीनि गोदानै मुसुखा गायसननायनि थाखाय हा फुजिनाय आरो अन्थाइ खाम्फा गायसननायनि हाबाफारि जायो। मुसुखा गायसननायनि हा फुजिनायजों लोगोसे अन्थाइ खाम्फा गायसननानै होयो आसाम आयेन आफादनि बुंथिगिरि मानगोनां बिस्वजित दैमारि बिथाङा। बे हाबाफारियाव नुजाथिनाय मानगोनां आलासिफोरा डक्टर श्यामा प्रसाद मुखार्जीनि जिउ जारिमिन आरो मावलांनायनि सायाव सुंद'यै बिबुंथि लाखियो। आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारि बिथांनि अनगायैबो हाबाफारियाव बिटिसिनि मावफुं सोद्रोमा अरुप कुमार दे, एमसिएलए रेवरेवा नार्जिहारि, राष्ट्रीय स्वयंसेवक संघनि साहा आसाम बाहागोनि बौद्धिक प्रमुख बोसोनगिरि रतिन्द्र सिन्हाजों लोगोसे गुबुन गुबुन मानगोनां सुबुंफ्राबो बाहागो लादोंमोन। डक्टर श्यामा प्रसाद मुखार्जीनि मुसुखा गायसननो लानायनि बिथिङाव गाहाय बिफाव लादों क'क्राझार जिल्ला बिजेपिनि बारग' आफादगिरि सन्तोष तराबदारा। আজি কোকৰাঝাৰত মানে ডাঙৰ উদ্যোগ লৈছে আমাৰ সন্তোষ কুমাৰ তৰফদাৰ ডাঙৰীয়াই। তেখেতৰ উদ্যোগত ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা 10 লাখ টকা মানে দিছিলে আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি কৰাৰ কাৰণে। অলৰেডি প্ৰতিমূৰ্তি আগতে সন্তোষ তৰফদাৰ ডাঙৰীয়াই সৰুকৈ কৰি দিছিলে, গতিকে এইবাৰ অলপ ডাঙৰকৈ কৰাৰ কাৰণে প্ৰজেক্টটো কৰিছিলে। গতিকে আজি মোৰ হাতেদি ভূমি পূজা হৈ গ'ল। ইয়াতে স্থাপন কৰাৰ কামটো চলি থাকিব। সেইটো এটা মহান কাম বুলি মই ভাবোঁ, যিসকলে দেশৰ কাৰণে নিজৰ গোটেইটো জীৱন মানে তেওঁলোকে মানে কি কয় তাতে উৎসৰ্গা কৰিছে। আমাৰ মানে শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া, যিসকল ব্যক্তিক আজিৰ নতুন প্ৰজন্মই প্ৰায় মানে নাজানে। আজি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপন হোৱাৰ পিছত এই প্ৰতিমূৰ্তিটো দেখা পাই আমাৰ বৰ্তমানৰ যিটো চাম আৰু নতুন প্ৰজন্ম আৰু ভৱিষ্যতৰ প্ৰজন্মই সেইবোৰ চৰ্চা কৰিব, সেইবোৰ জানিব আৰু মুখাৰ্জী ডাঙৰীয়াৰ নিচিনাকৈ দেশৰ প্ৰতি কিবা এটা কৰাৰ মানে দায়িত্ব লোৱাৰ এটা চিন্তা নিশ্চয় মানে আহিব, মানুহক প্ৰেৰণা যোগাব। মই মানে ভাবোঁ ভাৰতৰ সভ্যতা সংস্কৃতি, ভাৰতৰ ৰীতি নীতি, দেশবাসী আৰু দেশবাসীৰ আমাৰ যিটো মানে সংস্কৃতি কালচাৰ, সেইবিলাক ধৰি ৰখাৰ কাৰণে তেখেতে ইয়াং অৱস্থাতে যুৱ অৱস্থাতে তেখেতে যুঁজি আহিছে প্ৰত্যেকটা ক্ষেত্ৰত। আৰু তেওঁ কিমান মানে দেশপ্ৰেমী আছিলে যে তেওঁ কেতিয়াবা নিজৰ মন্ত্ৰী পদ ত্যাগ কৰিছে, নিজৰ ৰাজনৈতিক যিটো সুযোগ সুবিধা সেইবিলাকক তেওঁ মানে ত্যাগ কৰিছে মুহূৰ্তৰ ভিতৰত। প্ৰথম স্বাধীন ভাৰতৰ তেখেতে মন্ত্ৰী আছিল, কিন্তু নেহৰু ডাঙৰীয়াৰ কাম কাজক ভাল নাপায় আৰু এতিয়া দেশৰ হকে নহয় বুলি তেখেতে প্ৰতিবাদ কৰি ফালে এই মন্ত্ৰীসভাত তেখেতে ত্যাগ কৰিছিলে, মানে মন্ত্ৰীসভাৰ পৰা ৰিজিগনেশ্যন দিছিল। আৰু তাৰপিছত কংগ্ৰেছৰ লগত থাকিলে দেশটো আমি দেশৰ যিটো সভ্যতা সংস্কৃতি সমাজৰ ৰীতি নীতি সেইবোৰ আমি বচাই ৰাখিব নোৱাৰিম বুলি তাৰ পৰা আঁতৰি আহি তেওঁ নতুন চিন্তাৰে নতুন এটা পাৰ্টীৰ দ্বাৰা তেওঁ ৰাজনীতিকত আগভাগ লৈছিল। আৰু এনেকুৱা ধৰণৰ তেওঁ গোটেই সুবিধা ত্যাগ কৰি অকল দেশৰ স্বাৰ্থতে কাম কৰিম বুলি তেওঁ কৰিছে। কম বয়স 53 ইয়াৰ্ছলৈকেহে তেওঁ জীয়াই থাকিলে আৰু 53 ইয়াৰ্ছৰ মাজত প্ৰত্যেকটা মুহূৰ্তত মই তেখেতৰ জীৱনে এইটোৱেই দেখিছোঁ, ছাত্ৰ অৱস্থাৰ পৰাই য'ত লাগে সৰু বয়সতে তেওঁ বিভিন্ন পদবীলৈ দায়িত্ব লৈ কাম কৰিছে। উকালতি কৰাৰ পৰা আৰম্ভ কৰি ভাইচ চেঞ্চেলৰ হোৱাৰ পৰা আৰম্ভ কৰি লেজিছলেটিভ কাউন্সিলৰ সদস্য হোৱাৰ পৰা আৰম্ভ কৰি স্বাধীনতা সংগ্ৰাম সেইবিলাকতো তেওঁ মানে আগভাগ লৈছিল। আৰু সেইটো সময়তে ভাৰতীয় সভ্যতা সংস্কৃতি যিটো সনাতন
ধৰ্ম সেইবিলাকৰ কাৰণেও তেওঁ লাগি আহিছিল আৰু আহি শেষ দিনলৈকে তেওঁ অকল দেশৰ কাৰণে, দেশৰ জনগণক, জাতিটোৰ কাৰণে আৰু এই দেশৰ পৰম্পৰা সংস্কৃতিক মানে চিৰদিন সুৰক্ষিত কৰাৰ কাৰণে আৰু দৈনন্দিন জীৱনত যাতে আমি সদায় প্ৰচলন কৰি থাকিব পাৰোঁ তাৰ কাৰণে তেখেতে কাম কৰি গৈছিল।